এভৰিৱান মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলো আজি দিনটোত কি কৰো তাকে দেখুৱাই থাকিম আপোনালোকে যাতে ব্লগটো শেষলৈকে চাই মাজত স্কিপ নকৰাকৈ এতিয়া বিৰে ৰুটি খাম বুলি কৈ আছে তাৰ কাৰণে ৰুটি বনাওঁগে ৰুটি বনাই মেলি আকৌ আপোনালোকক লগ পাই আছো Hello everyone, আকৌ আহিলো আপোনালোকৰ মাজলে এতিয়া বিৰে কি খাবা কৈ দিয়া মমো এই মমো নহয় ৰুটি এতিয়া বিৰক ৰুটি দি মেলি মই বহি আছো বি ৰুটি খোৱাগে যোৱা ৰুটি খাবই ৰুটি খাম কৈ দিয়া ফলে ৰুটি খাম কৈ দিয়া আমি ৰুটি খাম দে এতিয়া বিৰে ৰুটি খাব তুমি ৰুটি খাবা ন এতিয়া বিৰে ৰুটি খাই থাকে মানে মই আপোনালোকক এটা বস্তু দেখাম মোৰ বাগিচাৰ কেইপামান ফুল ইমান ধুনীয়াকৈ ফুলি আছে নহয় তাকে আপোনালোকক দেখাম আহকচোন দে বাহিৰলৈ বেক কেমেৰা কৰি দেখাম যেনে ইমান ধুনীয়াকৈ ফুলিছে ফুলবিলাক এইবিলাক জোপা ইফালেও এনেকৈ ফুলিছে ইমান ধুনীয়া লাগিছে নহয় এইবিলাকো ফুলিবলৈ আৰম্ভ কৰিছে এইজোপাও ফুলিছে আৰু কাইলৈ মানে ভালকৈ ফুলিব এইবিলাক ফুলিব আৰম্ভ কৰিছে ইফালেও দেখিছে নাই এইজোপাৰ এবাৰ ভাবিছোঁ মই অলপ কলম দিম বৰ মানে কিবা হৈ পৰিলে এইজোপা অলপ ইমান ধুনীয়াকৈ ফুলিছে এইজোপাও ফুলবিলাক ফুলিলে বহুত ভাল লাগে মনটো দেই ফুলবিলাক ফুলি থকা দেখিলে মনবিলাক ভাল লাগি যায় চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে ফুলবিলাক ভাল লাগে এনেদৰে ফুলবিলাক ফুলি থাকিলে মোৰ ফুলনিখন বাৰু আপোনালোকক বেলেগ এদিনা দেখাম ভালদৰে আজি নেদেখাওঁ আৰু ফুলি থকা ফুলকেইজোপাকে দেখালোঁ আৰু এতিয়া মই এফালে যাম ওলাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ এফালে আহিম বুলি যে কৈছিলোঁ বিয়া খাবলৈ আহিছোঁ দেহা এফালে বিৰে গাড়ী এখন লৈ আহিছে তাকে চলাই আহি আছে আৰু তাকে বিয়া খাই মেলি আহোঁগে আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো চাই থাকক আকৌ লগ পাই আছোঁ হেল্ল' এভৰিৱান কালি ব্লগটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আজি আকৌ পুনৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ কাৰণ শেষ কৰিবলৈ থাকিলে ব্লগটো যিহেতু এতিয়া বিৰং মই স্কুলৰ পৰা আনি ঘৰ পালোহি আৰু মোৰ পাৰ্চেল দুটা আহিলে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কিনো আহিছে মই আনবক্সিং কৰিলোঁ বাৰু তথাপিতো আপোনালোকক দেখুৱাওঁ কি আহিছে দেখুৱাওঁ তেন্তে ব'লক আপোনালোকক এটা এইটো হয় এইটো চুৱেটাৰ হয় চুৱেটাৰ মানে এইটো এনেকুৱা চুৱেটাৰ মই বেক কেমেৰা কৰি দেখাই আছোঁ চাদৰ মেখেলাৰ লগত পিন্ধিবৰ কাৰণে আনিছোঁ ব্লাউজ কৰি এনেকৈ ঠাণ্ডাত এটা আৰু এটা এইটো হয় এইটো মই খুলি মেলি চালোঁ তথাপিতো আপোনালোকক বোলো দেখাওঁ এইটো টপ হয় মই চাদৰ মেখেলাৰ লগত পিন্ধিবৰ কাৰণে আনিছোঁ এইটো ব্লেকৰ হয় এইটো এটা পিঠি ফালে এনেকুৱা আছে এইটো এনেকৈ এইটো পিঠি ফালে এনেকুৱা আছে আপোনালোকৰ লগত যিহেতু চব কথা শ্বেয়াৰ কৰোঁৱেই সেইকাৰণে দেখুৱাইছোঁ আৰু দুটা আৰু এতিয়া মই দুপৰীয়া ভাত বনাওঁগে আৰু ব্লগটো আজি ইয়াতে সামৰণি মাৰিছোঁ যদি মোৰ ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ চাই থাকিব বাই